কষ্ট কৰোঁ। মোৰ স্কুটি এখনো আছিলে, স্কুটিখনত মই ঘৰে ঘৰে কাপোৰ বেচোঁ। বাহিৰা হাৱাই মানে কি কৰিলে, গাড়ীখন তোমাৰ এই ওপৰৰ পৰা একদম তলত টানি লৈ গৈছে জানা, গোটেই শ্মশান ফালে মানে জানা, প্ৰায় 30 ফুটমান তলত মানে গাড়ীখন ভৰাই দিলে। মই গম পাই গৈছোঁ মোৰ ভৰি হাড়দিডাল মানে দুটুকুৰা হৈ গৈছে জানানে। তুমি এতিয়া মোক কোৱা 100 প্লেট ফ্ৰাইড ৰাইচ 100 প্লেট চাওঁ লাগে, তুমি মোক 1 ঘণ্টা টাইম দিয়া, মই তোমাক বনাই দিব। মানে 3টা বজাত বাৰ্থডে পাৰ্টি মোক অৰ্ডাৰ দিয়েহি, 5টা বজালে মই 150 প্লেট 100 প্লেট মই দিব পাৰোঁ। তোমাৰ 130 টকা এটা পায়, তাকো সদায় নহয় মাজে মাজে। তেওঁ চব বস্তু নিজে বনায় আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীবোৰক খুৱাইও আছে। আপোনালোক যদি কেতিয়াবা তেজপুৰ ইউনিভাৰ্চিটি আহে, সেই দোকানখনত কিন্তু সোমাবলৈ অনুসন্ধানী বাৰ্তালাপ চেনেলটিলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি মই ক'ত আছোঁ সেয়া আপোনালোকে গম পাব। আজি মই আহিছোঁ এগৰাকী বিশেষ ব্যক্তিৰ ঘৰলৈ। সকলোৰে এনেকুৱা লাগে হয়তো কিছু মুহূৰ্তত জীৱনৰ মানে যে মোৰেই ইমান কষ্ট নেকি, মোৰেই ইমান যন্ত্ৰণা নেকি। আচলতে আমাৰ এনেকুৱা অনুভৱ হয় যে মোকেই ভাগ্যই ইমান যন্ত্ৰণা দিছে নেকি, কিন্তু আচলতে সেইটো নহয়। সকলোৰে জীৱনত কিছু নহয় কিছু অংশ সুখ আৰু দুখৰে সংমিশ্ৰণ। আজি আমি তেনেকুৱা এগৰাকী বিশেষ মহিলা, বিশেষ এগৰাকী সংগ্ৰামী মহিলা বুলিয়ে যাক ক'ব লাগিব। তেওঁ জীৱনত বহুত কষ্ট কৰিছে, কিন্তু তেওঁ কেতিয়াও হাৰ মনা নাই। তেওঁ জীৱনটো যে সুখ দুখৰ সমাহাৰ, সেই কথাটিক প্ৰতিপন্ন কৰিবলৈ তেওঁ জীয়াই আছে আৰু তেওঁ সংগ্ৰাম কৰি গৈছে, কিন্তু তেওঁ কেতিয়াও হাৰ মানিব খোজা নাই। গতিকে তেনেকুৱা এগৰাকী বিশেষ মহিলাকে আজি আপোনালোকৰ ওচৰত মই চিনাকি কৰাই দিম আৰু তেওঁৰ লগত কথা পাতিম, তেওঁৰ জীৱনটোৰ বিষয়ে কথা পাতিম, যাতে আপোনালোকৰো নালাগে যে নাই ময়েই ইমান কষ্ট কৰিব লগা হৈছে চাগে, নাই জীৱনটো আৰু মই নোৱাৰোঁ জীয়াই থাকিব। তেনেকুৱা যাতে আপোনালোকৰ কেতিয়াও অনুভৱ নহয়, সেইখিনিৰ মাজত যাতে মই অকণমান আপোনালোকৰ মাজত সাহস বিয়পাব পাৰোঁ, যাতে জীয়াই থাকিব পাৰি, জীৱনটো সংগ্ৰাম কৰি হ'লেও আমি জীৱনটো ধুনীয়া কৰি ল'ব পাৰোঁ। যি আছে আমাৰ হাতত সেয়াৰে আমি জীৱনটো যাতে ধুনীয়া কৰি ল'ব পাৰোঁ, তাকে যাতে আপোনালোকে অলপ সাহস পায়, প্ৰেৰণা পায় জীয়াই থাকিবলৈ। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে মই আজি সেইগৰাকী মহিলাৰ ওচৰলৈ, বিশেষ মহিলাগৰাকীৰ ওচৰলৈ আহিছোঁ। আৰু আহক আমি এতিয়া তেওঁক চিনাকি কৰাই দিম। তেখেতৰ নামটো হৈছে ৰঞ্জনা বৰা আৰু তেখেত এগৰাকী সঁচাকৈয়ে মানে মই যেতিয়া তেওঁৰ কাহিনীটো শুনিছোঁ সঁচাকৈ মই অনুপ্ৰাণিত হৈছোঁ। আৰু আপোনালোকেও জীয়াই থকাত হয়তো কিছু অংশ আপোনালোকে সকাহ পাব তেওঁৰ কথাখিনিৰ পৰা। আপোনালোকে সাহস পাব যে মানুহে ইমান কষ্ট কৰি যদি জীয়াই আছে, মোৰ তাত ইমানখিনি থাকোঁতে মই কিয় জীয়াই থাকিবলৈ সুখী নহয়, মই কিয় সুখী নহয় জীৱনত। গতিকে আহক সেইগৰাকী বিশেষ মহিলাক মই আপোনালোকৰ মাজত এতিয়া চিনাকি কৰাই দিম আৰু তেওঁৰ কথাবোৰ আমি জানিবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমে নমস্কাৰ বাইদেউ। আজি মই আপোনাৰ বিষয়ে অকণমান কৈ দিছোঁ বাৰু, কিন্তু আপুনিয়ে ক'ব আপোনাৰ কথাখিনি, আৰু মই আপোনাৰ দ্বাৰা মানুহে অলপ সাহস পায় সেই কথাখিনি। আপোনাক ইতিমধ্যে বহুত চেনেলে বাৰু লৈছে ইণ্টাৰভিউ। মই ইণ্টাৰভিউ নলওঁ, মই আপোনাৰ লগত কথা পাতিবলৈ আহিছোঁ, যাতে মানে আমি কিছুমান নজনা কথা আমি আপোনাৰ পৰা জানিব পাৰোঁ যে জীৱনটোত মানুহে কিমান কি সংগ্ৰাম কৰি মানুহে জীয়াই আছে, তথাপিও মানুহে কিন্তু হাঁহিটো লৈ জীয়াই আছে। আপোনাক মই অহাৰ পৰাই দেখিছোঁ এটা ধুনীয়া হাঁহি আছে মুখত। আপুনি যে কষ্ট কৰি আছে ইমানখিনি, সেইটো আপুনি মানে মানুহক বুজাই নিদিয়ে যে মই ইমান কষ্ট কৰি আছোঁ। সঁচাকৈ সেইটো শলাগ ল'বলগীয়া আপোনাৰ। গতিকে আজি আপোনাৰ এই ব্যস্ততাৰ মাজতো মোক ইমানখিনি সময় আজি দিবলৈ খুজিছে, তাৰ বাবে আপোনাক পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ চেনেলটিলৈ আপোনাক স্বাগতম জনাইছোঁ। মোৰ ফালৰ পৰাও পিয়া ধনজিতালৈ ধন্যবাদ জনাইছোঁ। আৰু মোক যে আজি বিচাৰি আহি আমাৰ ঘৰ পাইছেহি, সেইটো কাৰণে মই বহুত আনন্দিত হৈছোঁ। আৰু মই ভাবোঁ তেখেতৰ দ্বাৰাও মোৰ কিছু
উন্নতি হওক বা তেখেতৰ পৰা মই বহুতখিনি সঁহাৰি পাওঁ যাতে মই ভৱিষ্যতে আৰু অলপ আগুৱাই যাবৰ কাৰণে তাকে কামনা কৰিছোঁ। হয়, ধন্যবাদ। এতিয়া মই পোনপ্ৰথমে আপোনাৰ পৰা জানিবলৈ খুজিম যে আপোনাৰ এনে বিয়া কিমান চনত হৈছিলে? মোৰ তোমাৰ বিয়া হৈছিলে 2008 চনৰ 24 জানুৱাৰীত হৈছিলে। হয় হয় হয়। আপোনাৰ জন্মসূত্ৰে আপুনি ক'ৰ আৰু বিয়া ক'লে হৈছিলে? মোৰ জন্মঘৰ হয় তোমাৰ জামুগুৰি হয়, তেজপুৰ জামুগুৰি হয়, আৰু মই বিয়া হৈছিলোঁ তোমাৰ ধলাইবিল টুকিয়ালে। তাৰপিছত মোৰ ঘৰৰ পৰা মোৰ মাহঁতৰ ঘৰলৈ 15 কিলোমিটাৰমান দূৰ হয় আৰু মানে আপোনাৰ এনে স্বামীয়ে তেতিয়া আপুনি যেতিয়া বিয়া হৈ আহিলে আৰু ঘৰখনলৈ, তেতিয়া আপোনাৰ স্বামীয়ে পোনপ্ৰথমে তেখেতৰ জীৱিকা কি আছিলে? মই যেতিয়া বিয়া হৈ আহিছিলোঁ তেখেতে বেলেগৰ ঘৰত হাজিৰাত গাড়ী চলাইছিলে। সেইটো তোমালোকে চাগে চাইছিলা আগৰকেইটা হেৰিয়াত। তাৰপিছত বেলেগৰ ঘৰত গাড়ী চলাইছিলে। তাত গাড়ী মানে মাহেকীয়া চিষ্টেমত নহয় আৰু হাজিৰা চিষ্টেমত গাড়ী চলাইছিলে। কেতিয়াবা এসপ্তাহত এদিন চলায়, কেতিয়াবা এসপ্তাহত 2-3 দিনো চলায়, তেনেকৈ মানে চলাই গৈছিলে আৰু গাড়ী। তাৰপিছত তোমাৰ কি হ'ল, মানুহজনে বেলেগৰ ঘৰত গাড়ী চলাইছিলে, সেইটো ডাঙৰ কথা নহয়, মানুহৰ কৰ্ম যিহেতু। তাৰপিছত এদিন মানে মোৰ বেছি বেয়া লাগিলে। মই এতিয়া নামটো নকওঁ আৰু, মই মানে আমাৰ চেণ্টাৰত মানে ওলাই গৈছিলোঁ মই দুগৰাকী মহিলাৰ সৈতে। যাওঁতে মানে মোৰ মানুহজনে যোনখন ঘৰত মানে গাড়ী চলায় সেই ঘৰখনত মানে তেখেতসকলৰ মানে গাড়ীখন মানে ধুই আছিলে বাহিৰত। তেখেতসকলৰ গাড়ীখন মানে ধুই আছিলে। গাড়ীখন মানে ধুই থাকোঁতে মানে মই দেখিলোঁ মানে জানা, মই মানে ভবা নাছিলোঁ যে মোৰ মানুহজনে গাড়ী চলায় কিন্তু বেলেগৰ ঘৰত যে গাড়ী যে ধুৱে, এই কথাখিনি মই আগৰ হেৰিয়াত নাই কোৱা বা বহুতে চাই না ভিডিঅ'বোৰ, গতিকে চালে বা তেখেতসকলে হয়তো বেয়াও পাব পাৰে বা তেখেতে গম পাই যাব পাৰে মোৰ ঘৰৰে গাড়ীখন ধুইছিলে যে বুলি এনেকুৱা। তাৰপিছত মই যেতিয়া চেণ্টাৰত গৈছোঁ, মই বিয়া হোৱা মানে অলপ দিনৰ পিছৰ কথা আৰু সেইখিনি। তাৰপিছত বেলেগৰ ঘৰত যেতিয়া মোৰ মানুহটোৱে মানে গাড়ীখন ধুই আছে, মোৰ সেই দিনটো মানে বহুত বেয়া লাগিছিলে, গম পোৱা নে? মোৰ তেতিয়া ব্যক্তিগত অনুভৱ আৰু কেনেকুৱা তেতিয়া মানে বেলেগৰ ঘৰত যেতিয়া মোৰ মানুহজনে গাড়ীখন মানে ধুই থাকোঁতে মই দেখি পেলাই মানুহজনক ক'লো, আপুনি তেতিয়াই আহিছে, এতিয়ালৈকে আপুনি যোৱাই নাই ন, গাড়ী ধুই আছে ন, তেনেকৈ ক'লো। তেতিয়া মানে অনুভৱ এটা হৈছে আৰু মোৰ মা দেউতাহঁতৰ অৱস্থা পাতিও ইমান মানে বেয়া নাছিলে। দেউতা চাকৰি কৰা, দেউতা ছাৰ্ভিচ আছিলে, মোৰ বায়ো ছাৰ্ভিচ, বাইদেউ কৰে। তাৰপিছত মানে দেউতাহঁতে মানে ময়ো ভবা নাছিলোঁ যে এনেকৈ মই জীৱনত মানে ভাবিছিলোঁ আৰু মই কিবা এটা ধৰক বহুত সুখ শান্তিৰে চলিব পাৰিম, মানে ভাল এজন তেনেকুৱা মোৰ জীৱনত চাগে হ'ব, তেনেকৈ ভাবিছিলোঁ। কিন্তু সেইটো আৰু মোৰ কপালতো নাছিলে দিয়াচোন। বেলেগৰ ঘৰৰ গাড়ী ধুই থকা অৱস্থাটো দেখি মানে মই সেইদিনা বহুত মানে মনত দুখ পাইছিলোঁ, গম পোৱা। তাৰ অলপ দিনৰ পিছতে মই বহুতখিনি কষ্ট কৰি পইচা গোটাই কৰি পেলাই মই এখন তেতিয়া ভেন গাড়ী লৈছোঁ আৰু ভেন গাড়ী লৈছোঁ। সেই গাড়ীখন চলালে এখন গাড়ীয়ে মই চলি গৈছোঁ। মানে ভেনখন লোৱাৰ পিছত আকৌ মই এখন গাড়ী কিনিছোঁ, তাৰপিছত মই আৰু এখন গাড়ী কিনিছোঁ, 3খন গাড়ীলৈকে মই ৰখাইছোঁ জানা। তাৰপাছত মোৰ মানুহজনে যেতিয়া বেলেগৰ ঘৰত গাড়ী চলাইছিল, গাড়ী মানে ধুইছিলে মেলিছিলে, সেইটো মই বেয়া পোৱা নাই, সেইটো মই মানুহজনৰ মোৰ কৰ্ম বুলি ভাবিছোঁ, সেইটো কথা মই বেয়া পোৱা নাই। বা মানুহে সেইটো ভুল বুজি মোক ক'বও পাৰে, মানুহৰ সেইটো কৰ্ম বা আপুনি সেইটো বেয়া ভাবিছে, সেইটো নহয়। মানে আপোনাৰ এটা অনুভৱ আৰু সকলো নাৰীৰে অনুভৱ হ'ব যে মানে ওপৰত এটা কিবা এটা ভাবি লয় ন, কল্পনা কৰি লয় যে ভাবি, আৰু বহুতখিনি আশা বা বহুতখিনি সপোন দেখিয়ে অহা হয় এখন ঘৰৰ পৰা এখন ঘৰলৈ। যেতিয়া আহি পেলাই তুমি বহুতখিনি কিবা বেলেগ পাবা বা সপোনবিলাক যেতিয়া মানে ফিল আপ কৰিব নোৱাৰিবা, তেতিয়াতো মানুহৰ মনত অনেক অনুভৱ হয় দিয়াচোন। আৰু মানুহেতো বহুত সপোন দেখে না, আজিও মোৰ বহুত সপোন আছে, হয়তো মই সিমানখিনি পোৱাগে নাই বা পাবও পাৰোঁ নেপাবও পাৰোঁ, কিন্তু সপোনবিলাকতো মানুহৰ চবৰে থাকে দিয়াচোন। যেতিয়া প্ৰত্যেক নাৰীয়ে হয়তো বিচাৰে তেখেতৰ হাজবেণ্ড বা তেখেতে
বেলেগৰ ঘৰত গাড়ীখন চলাব মাতিছে বা গাড়ীখন যিহেতু মানুহজনে চলাব সেই গাড়ীখন চাফা কৰি লোৱাটো তেওঁৰ সেইটো কৰ্তব্যই দিয়াচোন কিন্তু মই সেই কথাটো সহ্য কৰিব পৰা নাই অথচ মই সেই দিনটোত মই সহ্য কৰিব পৰা নাছিলো কিন্তু আজিৰ ডেটত মই বুজি পাইছো যে মই যেতিয়া গাড়ীখন চলাওঁ মই মচি কুচি ধুই ধাই লোৱাটো মোৰ কৰ্তব্য সেইটো একচুৱেলি মানুহজনৰ কৰ্তব্যহে আছিলে সেই মানুহবোৰক মই বেয়া নাপাওঁ বহুত সহায় কৰিছে আমাক বহুত মৰম কৰিছে মোৰ ল'ৰা জন্মৰ ক্ষেত্ৰতো বহুতখিনি সহায় কৰিছে মই নাম নকওঁ মোৰ গাঁৱৰে হয় কিন্তু বহুত ভাল হয় দাদা বুলি আমি সন্মান কৰো বা বহুত ভাল মানুহ কিন্তু মইহে মানে সহ্য কৰিব পৰা নাছিলো মই তেখেতসকলক বেয়া নাপাওঁ দেই বেয়া নাপাওঁ বহুত ভাল হয় তেখেতসকল বাকী আৰু তাৰপিছত আপুনি মানে তাৰপিছত আপুনি কি কাম কৰিলে মানে বহুত কাম কৰিছে বুলি মই ইতিমধ্যে গম পাইছো বাৰু প্ৰথমে কিবা RCM কিবা কোম্পানী এটাত কৰিছিলে তাৰপিছত মই তোমাৰ এই গাড়ী কিনিবৰ কাৰণেও মই বহুতখিনি কষ্ট কৰিলো পইচাৰ কাৰণে তোমাৰ ঘৰে ঘৰে RCM বুলি এটা কোম্পানী আছিলে RCMৰ বস্তু লৈ মই ঘৰে ঘৰে বিক্ৰী কৰিছো তেতিয়া মোৰ ল'ৰা সৰু আছিলে বহুত সৰু হয় ল'ৰাক ঘৰত থৈ পেলাই আইতাক বৰমাহঁতৰ লগতে থৈ পেলাই মই মানে ঘৰে ঘৰে বস্তু বেচো জানা সেয়া পইচা যি 2-4 টকা মানে লাভ হয় সেই পইচাবিলাক ৰাখি ৰাখি মই মানে গাড়ী কিনিছিলো জানে আৰু মই বহুতখিনি জীৱনত কষ্ট কৰিছো এতিয়া যে মানুহে যে কয় কোম্পানী বা কিবা কিবি মই মানে সেইবিলাক কোম্পানীত মই আগতেই কৰি আহিছে সেই কোম্পানী বিলাকৰ কথা ক'লে আজি ডেটত মোৰ মানে অলপ মানে খংহে উঠে কোম্পানীৰ কাৰণে মই যথেষ্টখিনি মানে মোৰ ক্ষতিও হৈ গৈছিলে জানানে বহুত টকা মানে মোৰ ধ্বংসও হৈছে কোম্পানীৰ কাৰণে তথাপিও এক্সপেৰিয়েন্স আপোনাৰ বহুত হ'ল যে আপুনি বহুত কৰিলে তাৰ পিছত আপোনাৰ কিবা এটা এক্সিডেন্ট হৈছিলে পেট্ৰল বেচিছিলে কিবা ঘৰতে তেনেকুৱা এটা কথা শুনিছিলো হয় মই মানে কি হয় কেতিয়াবা এনেকুৱা হৈ যায় বাৰিষা টাইমটোত বা এই খৰালি টাইমত মানুহৰ যেতিয়া ধান খেতি ৰুবৰ হয় তেতিয়া মানে আৰু গাঁৱৰ ভিতৰুৱা ঠাই হয় আমাৰ জেগাবিলাক দিয়াচোন গাড়ী ভাড়াটো মানে কমি যায় তেতিয়া মানে কামৰ কাৰণে মানুহবিলাকৰ ট্ৰেক্টৰ বিলাকতো তোমাৰ ডিজেল তেল চেল বিলাক দৰকাৰ হয় মই মানে কি কৰোঁ তেলটো মানে ডিপুৰ পৰাই হওক বা বেলেগৰ পৰা হওক তেনেকে তেলটো আনি মোৰ মানে ভেনখনত তোমাৰ এই 60 লিটাৰ 65 লিটাৰ গেলানত মানে ভৰাই মই মানে তেনেকে বহুত ভিতৰুৱা ঠাই ডিপু বিলাকলে দূৰ হয় তেনেকুৱা মানুহৰ ঘৰত মানে মই তেল দি থৈ আহোঁ যেতিয়া তেল দি পেলাই আহোঁ এবাৰ তেনেকে তোমাৰ বালিপাৰা এটা জেগাত মানে মই তেল দিব আহিছিলো আহোঁতে মানে মোৰ ল'ৰা আছিলে তেতিয়া সেই ল'ৰা মই কোচত লৈ আছিলো তেতিয়া তোমাৰ কি হ'ল মানে কিবা বাহিৰা হাৱাই লাগিছে আৰু সন্মুখত মানে একো গাড়ী ঘোৰা নাই বাহিৰা হাৱাই মানে কি কৰিলে গাড়ীখন তোমাৰ এই ওপৰৰ পৰা একদম তলত টানি লৈ গৈছে জানা গোটেই শ্মশান ফালে মানে জানা প্ৰায় 30 ফুট মান তলত মানে গাড়ীখন ভৰাই দিলে জানানে তাৰপিছত একদম পুৰা জোৰত টানি লৈ গুচি গৈছে গাড়ীখন জানা তাৰপিছত কি কৰিলে গাড়ীখন যেতিয়া বহুত তলত পৰি গৈছে তেতিয়া মানে টোপনি গুচি গৈছিলো সাৰ পাই চাইছো গাড়ীখনটো আমাৰ এক্সিডেণ্ট হৈ গৈছে তেতিয়া তোমাৰ গ্লাছ খুলিছো মোৰ ভৰিখন তোমাৰ নমাব পৰা নাই তেতিয়া মই গম পাই গৈছো মোৰ ভৰি হাড়দিডাল মানে দুটুকুৰা হৈ গৈছে জানানে তেতিয়া লগে লগে তোমাৰ আপুনি মানে 30 ফুট তলত পৰি তাৰপিছত আপুনি ওপৰলৈ চাই দেখিছে যে হাইৱেত চলি আছে আৰু সেইটো টাইমত আপুনি সব কথা গম পাই আছে আৰু বাকি যোন দেখে আপোনাৰ স্বামী আৰু ল'ৰা ছোৱালীৰ লগতে আছে হয় মোৰ দাদা ছোৱালীজনী হয় আছিলে তাৰপিছত মই ওপৰত চাইছো ওপৰেদি মানে পুৰা গাড়ী চলি আছে কিন্তু আমাৰ গাড়ীখন বহুত তলত পৰিছে তাৰপিছত তোমাৰ গোটেই শ্মশান মানে জেগাখিনি তাৰপিছত তোমাৰ তেনেকে আৰু তাৰপা নিলে নি কৰি মোৰ অপাৰেশ্যন হৈ গ'ল অপাৰেশ্যন হোৱাৰ পিছত গুৱাহাটীত অপাৰেশ্যন কৰিলে ৰদ লগোৱা আছে এতিয়া আপুনি কিবা কৈছিলে যে তাতে কিবা আপোনাক ৰদ কিবা আনি পেলাই থৈ দিছিলে হাৰ্টৰ বেমাৰ হৈ গৈছিলে কি তাতোতো বহুত এখন মানে কাহিনী শেষ নহয় গম পাইছানে তাতো মানে মোৰ চকুৰ আগতে বহুত মানে অহাকালি তোমাৰ অপাৰেশ্যন কৰিব আজি প্ৰায় মানে বহুত বস্তু যোগাৰ কৰিছিলে কৰোঁতে মানে সেই বাকচ কেইটাত মানে মোৰ সন্মুখত মানে যিমান বস্তুবোৰ থৈ দিছিলে সেই বস্তুবোৰ দেখি মানে হাতুৰি ৰদ বলটো এইবোৰ দেখি মানে মোৰ হাৰ্টৰ প্ৰব্লেম হৈ গৈছিলে গম পোৱা তাৰপিছত তোমাৰ মোক অপাৰেশ্যন কৰিব নোৱাৰা হৈছিল পিছদিনা
দুবাৰমান মোক ব্ৰেডৰ পৰা নমাইছে তাৰপিছত বহুত যুঁজি পেলাই মোক মানে অপাৰেশ্যনটোত মানে ছাকচেছ কৰাইছে গম পোৱা নে তাৰপিছত অপাৰেশ্যনটোতো মই বহুতখিনি আজিও কি ৰড লাগি আছে নেকি আপোনাৰ হয় এতিয়াও ফিক্স হৈ আছে হয় ৰড মানে ফিক্স হৈ আছে মই মানে ভয় কৰি আছো অপাৰেশ্যন আপুনি এখন ভৰি ৰড লৈ বা সঁচাকে একদম সাহসী মহিলা আৰু ইমানখিনি আপুনি মানে কৰি আছে যে আৰু ভাগৰি যোৱা নাই সেইটো টাইমতো আপোনাৰ ল'ৰা বহুত সৰু আছিলে ন মোৰ ল'ৰা বহুত সৰু আছিলে মোৰ ল'ৰা মোৰ মাৰ ঘৰত আছিলে আৰু অলপদিন তাৰপিছত মইতো তোমাৰ 3-4 মাহমান ভিতৰৰ পৰা ওলাবই পৰা নাছিলোঁ 3 মাহমানতো মই বাহিৰখন দেখাই নাই গম পাইছানে তাৰপিছত আৰু তেনেকৈ 1-1.5 বছৰমান মই ভিতৰতে থাকিব লগা হৈছে মানে আজিৰ ডেটতো মানে মোক বৰষুণ আহিলে বা তেনেকৈ পিছল ঠাইত আজিও মোক ওলাব নিদিয়ে মোৰ হাজবেণ্ডে সেইখিনি বহুত মানে কেয়াৰ লয় তেখেত আপোনাক বিৰাট ছাপোৰ্ট কৰে গোটেইখিনি বহুত কেয়াৰ লয় এতিয়াও মানে মোৰ দোকানতো বৰষুণ আহিলে মেলিলে মানে মই পিছল খাই পৰিম ৰ'দডালৰ প্ৰব্লেম হ'ব বুলি এতিয়াও মোৰ মানে কেয়াৰ লৈয়ে থাকে মানে আৰু আপোনাৰ মানে পৰিয়ালটিও মই এনেই আপোনাৰ কষ্ট হ'ব পাৰে বা সংগ্ৰাম হ'ব পাৰে কিন্তু আপুনি যোনটো স্বামীৰ ফালৰ পৰা পৰিয়াল পাইছে সেই পৰিয়ালটো খুব ছাপোৰ্টিভ যেন লাগে মানে যেতিয়া মই শুনিছো আপোনাৰ মুখত কথাখিনি আপুনি যেতিয়া ননন্দৰ কথা কৈছে ভৰি ভাঙিলে তাৰপিছতো মানে আপুনি মানে দুখ পাইছে যোনখিনি সেইটো মানে নিজৰ ভনীয়েকে এগৰাকী মানে ভৰিখন ভাঙিলে নিজৰ ভনীয়েকে হয় তেখেত তথাপিও আমি এটা যে এটা ৰাখি লওঁ মানে সেইটো মানে মই গম পালো যে আপোনাৰ ফেমিলিটো খুব ভাল পাইছে আপুনি কিবা এটা নাপাব পাৰে কিন্তু কিবা এটা খুব ভাল পাইছে কেনেকুৱা আছিলে আপোনাৰ মোৰ ক্ষেত্ৰত তেওঁলোক বহুতেই ভাল আজিও ভাল আজি আগতকৈও মানে আজি আৰু বেছি ভাল মোৰ লগত মোৰ দাদা বৌহঁত বা ভতিজা ছোৱালী বা ননন্দৰ ছোৱালী ভাগিনীহঁত আজিও মোৰ লগত কথা পাতিছে ৰাতিপুৱা বহুতেই ভাল সিহঁত মোৰ কাৰণে বা ময়ো তেওঁলোকক বহুত মৰম কৰোঁ একচুৱেলি ময়ো মৰম চেনেহখিনি দি আছো কাৰণে হয়তো আচলতে কয় নহয় নিজ ভালে জগত ভাল মই চবকে মিলাই ভগৱানে যদি দিছে যন্ত্ৰণা আপোনাক সেই সাহসকনো দিছে আৰু এটা পৰিয়ালো দিছে যে আপুনি যাব পাৰিব মানে আগলৈ হয় তাৰপিছত আপুনি জামুগুৰিৰ পৰা আজি আহি এই তেজপুৰ ইউনিভাৰ্চিটিখন মানে বিশ্ববিখ্যাত বুলিয়ে ক'ব লাগিব তেজপুৰ ইউনিভাৰ্চিটি যিহেতু গতিকে সেই ইউনিভাৰ্চিটিখনৰ ভিতৰত মানে এখন দোকান পাবলৈ খুবেই কষ্ট হয় মানে তাত আহি পেলাই আপুনি সেই জামুগুৰিৰ পৰা আহি আজি এই ইয়াতে মই আপোনালোকক দোকানখন দেখাই দিম তেখেতে নিজেই সকলো বনাব জানে আপুনিতো সকলো নিজেই বনায় তেওঁ চব বস্তু নিজেই বনায় আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীবোৰক খুৱাইও আছে আপোনালোক যদি কেতিয়াবা তেজপুৰ ইউনিভাৰ্চিটি আহে সেই দোকানখনত কিন্তু সোমাবলৈ নাপাহৰিব তেখেতৰ হাতৰে কিবা অকণমান খাবলৈ কেতিয়াবা নাপাহৰিব গতিকে মই এই ক্লিপবোৰ আপোনালোকক দেখুৱাম বাৰু এতিয়া আপুনি মানে কেনেকৈ আহি এইখিনি পালেহি আজি এই তেজপুৰত কেনেকৈ আছে আজি মই আপোনাৰ ওচৰতে দৌৰি আহিব লগা হৈছে ইমানখিনি কৰিছে আপুনি শুনিছোঁ গতিকে এনেকৈ মোৰ ভৰি এক্সিডেণ্ট হোৱা প্ৰায় 2 বছৰমানেই হৈ গৈছিলে ইয়ালৈ আহোঁতে 2-2.5 বছৰমান হৈ গৈছিলে তাৰপিছত মানে তেতিয়া মানে কি আকৌ মানে যেতিয়া এক্সিডেণ্ট হোৱাৰ পিছতো মানে মানুহজনৰো অলপ ভয় সোমাই গ'ল গাড়ী ঘোঁৰা চলোৱা মেলোৱাটো অলপ প্ৰব্লেমৰ নিচিনা হ'ল ময়ো মানে বহুতখিনি আকৌ কষ্ট কৰোঁ মোৰ স্কুটি এখনো আছিলে স্কুটিখনত মই ঘৰে ঘৰে কাপোৰ বেচোঁ তেতিয়াও মানে মই কাপোৰ বেচোঁ মোৰ মানুহজনে গাড়ী চলাব নাই মই সদায় কৰোঁ আজিও যে এই সময়খিনি গৈছে ইমান সময়লৈকে মই আছিলোঁ ঘৰত মই মানে শান্তি পোৱা নাই অন্ততঃ মই আৰু বেলেগ বস্তু অলপ বনাই পেলাই মানে আজি বেচিব পাৰিলোঁ মোৰ মনত মানে ভাৱ এটা সোমাই আছিলে কিন্তু মই নিজে কৰা নাই আৰু তাৰপিছত তোমাৰ কি হ'ল মানুহজনে গাড়ী চলাব ওলাই যায় মই ল'ৰাক স্কুলত থৈ মই আকৌ স্কুটিখনত মানে স্কুটি এখন আছিলে ৰঙা স্কুটি সেই স্কুটিখনত আকৌ মই ঘৰে ঘৰে কাপোৰ বেচোঁ এতিয়াও বহুতখিনি মানে চবেই জানে আৰু তাত মোৰ গাঁৱত ঘৰে ঘৰে মই আকৌ তেতিয়াও মানে কাপোৰ বেচোঁ অকল যে মোৰ মানুহজনেই গাড়ীখন চলায় বা তেনেকৈ তাৰপিছত মানুহজনৰ ওপৰত মই 1%টো মই মানে মোক কৰ্ম কৰি দিব মোক ব্লাউজ এটা আনি দিব মোক আজি এখন চাদৰ আনি দিব বা মোক আজি ধুনীয়াকৈ মাছ মাংস আনি দিব মই জীৱনত কেতিয়াও আশা কৰা নাই আজি ডেটলৈকে কৰা নাই আৰু ভৱিষ্যতে মোৰ মানুহজন বুলিয়ে নহয় মই কোনো মানুহৰ
ওপৰত মই কেতিয়াও আশা ভৰসা নকৰোঁ সঁচাকে গম পাইছা মই পাৰিছোঁ কাৰোবাক সহায় কৰিম কোনোবা বিপদত পৰিছে যদি মোৰ আছে মই হেল্প কৰিম কিন্তু মই কাৰোবাৰ সহায় নিবিচাৰোঁ হয় কিন্তু কথাটো আচলতে আমাৰ এখন পিতৃ প্ৰধান দেশ কাৰণে আমি ইমান ডিপেণ্ডেণ্ট হৈ যাওঁ যে মানুহজনে সকলো কৰিব লাগে আমি কিয় নোৱাৰো আমাৰতো একেই হাত ভৰি তেওঁলোকৰ কি বেলেগ আমাৰ মানে কি হৈছে আমাৰ সংসাৰখনত মানে উল্টা হৈ আছে তাৰ মানে কি হৈছে মানে প্ৰধান হয় মই মানে প্ৰধান হয় আৰু হ'ব লাগে আচলতে মোৰ মানুহজনৰ কিবা কাপোৰ কানি এটাৰ প্ৰয়োজন মই আনি দিওঁ তেখেতে নিজে গৈ বা নিজে মানে লৈ যাওঁ এনেই মহিলা সবলীকৰণ কৰিতো লাভ নাই হাতে কামে লগাজনহে মহিলা সবলীকৰণ হ'ব তেখেতৰ মানে কিবা এটাৰ প্ৰয়োজন মই মানে আনিব লাগিব মানে মই মোৰ লগত গৈ আমি একেলগে বজাৰ কৰোঁ তেনেকে মানে কিন্তু মোক কি লাগে মানুহজনে মানে গম নাপায় তাৰমানে নাজানে একচুৱেলি মানে নিকিনি তেখেতে পইচা পাতি নলৈ মোৰ হাততে দি তেখেতে মানে আজি ডেটলৈকে গম নাপায় যে মোক কি লাগে তাৰপিছত ময়ো আশা কৰোঁ কেতিয়াবা মোৰ হাজবেণ্ড হৈ পেলাই মই কিবা এটা পাবলৈ মন যায় কিন্তু মানুহজনে মানে নাজানে যে কি কৰিবা কোৱা মানে আনি দিবলৈ পইচা পাতি চব মোকেই দিয়ে আৰু মোৰ লগতে বজাৰ চজাৰ মানে নাজানে তেওঁ বুজি পাই গ'ল যে একচুৱেলি আপুনি চব কৰিব পাৰে তাৰপিছত ইউনিভাৰ্চিটি দোকানখন আৰম্ভ হ'ল তাৰপিছত আমাৰ চিনাকি এজন ভাইটিয়ে হয় তেখেতৰ লগত চিনাকি হৈছিলোঁ হোৱাৰ পিছত তেখেতৰে হয় দোকানখন আজি ডেটতো তেখেতৰে নাম আছে তাৰপিছত তেখেতৰ অলপ আমাৰ নিজৰে হয় আৰু তাৰপিছত তেখেতে ক'লে যে দোকানখন তেনেকে চলাব লাগে যদি পাৰা তোমালোকে চলোৱা তেতিয়া আৰু আমি বোলো হয় তেতিয়াতো মই একো বস্তু বনাব নাজানো মোৰ ঘৰত যে আলহী আহিলে মই একাপ চাহ দিব নাজানো জানা মোৰ পৰিয়ালৰ মানুহে আজিও কয় মই ইমানেই কাম চুৰ কৰোঁ বংশ পৰিয়ালৰ যে ক'ৰবাত কোনোবা মানে কিবা মানে সকাম নিকাম পাতিলে যে মই একো কাম নকৰোঁ মই মাত্ৰ কথা বতৰা পাতিয়ে মানে চবৰ লগত পাৰ হৈ যাওঁ সময়খিনি পাৰ কৰি দিওঁ জানা আজিও মানে মই কাম কৰিবলৈ আফচোচ কৰোঁ জানা তেনেকুৱা মানে এজনী মানুহে একাপ চাহ বনাই দিবলৈ মানে টান পাওঁ মানে বৌয়ে বনাই দিয়ে বা তেনেকে ঘৰত মই মানে নিজৰ ভাতকেইটা বনাই মেলি খাওঁ আৰু তেনেকুৱা কৰোঁ তাৰপিছত যেতিয়া মই আহিছোঁ ইয়াত মানে প্ৰথম আৰু সেইদিনা বহুত দিন কাৰিকৰ আছিলে কাৰিকৰ ৰাখিছোঁ মই বহুত দিন ৰাখিছোঁ বহুত ষ্টাফ আছিলে লকডাউনৰ আগলৈকে বহুত ষ্টাফ ষ্টাফে মানে বহুত বেছি চেল হয় আৰু বহুত ষ্টাফ আছিলে তাৰপিছত তোমাৰ লকডাউনৰ পিছত মানে কি হ'ল ষ্টাফবিলাক মই মানে যেতিয়া খুলিছোঁ ষ্টাফ নলওঁ বুলি ভাবিছোঁ বোলো ষ্টাফ নলওঁ এতিয়াতো বহুত ল'ৰা ছোৱালী মানে কমিও গৈছে আৰু তেনেকৈ ষ্টাফ কাৰিকৰ চাৰিকৰ ৰাখিলে হয়তো মই দৰমহা দিব নোৱাৰিলে কথাটো বেয়া হ'ব তাৰপিছত তোমাৰ মই নিজে সেইদিনা জানা ইউনিভাৰ্চিটিৰ ভিতৰৰ ষ্টেট বেংকটোৰ পৰা মোলৈ 13টা ৰোলৰ অৰ্ডাৰো আহিছে এতিয়া মই ৰোল বনাব নাজানো জানা ৰোল বনাব নাজানো মই মানে সেই যে কাৰিকৰে যে ৰোল বনাইছিলে সেই হেৰিখিনি মোৰ মানে মনত আছে তাৰপিছত আৰু মই 13টা ৰোল বনাই দিলোঁ জানা 13টা ৰোল বনাই দিছোঁ প্ৰথম বনাইছে ম'ম'খিনিতো মই জানো ম'ম'খিনি মই বনাই থাকোঁ মানে চাই মানে ষ্টাফ আছে না ষ্টাফবিলাকে শিকি পেলাই মই ম'ম' বনাব জানি গ'লো মোৰ হাজবেণ্ডেও বহুত ফটকে ম'ম' বনাব জানিছে তাৰপৰা দুৰ্গা পূজাত আমাৰ মানে বহুত ম'ম' অৰ্ডাৰ থাকে মানে তোমাৰ টাউনৰ দোকানবিলাকত তেওঁলোকৰ দোকানবিলাকত মানে আমাৰ পৰা মানে বহুত ম'ম' নিয়ে তাৰপিছত আৰু তোমাৰ ম'ম' চম'বিলাক জানো মই ৰোলটো মানে বিৰাট টান পাওঁ বনাবলৈ তাৰপিছত সেইদিনা 13টা ৰোল বনাই দিলোঁ মই মানে সুধিছোঁ আৰু কেনেকুৱা হ'ল কি কথা ভাল হ'ল তাৰপিছত ৰোলকেইটা ভাল হ'ল তাৰপিছত মই গোটেই বস্তুখিনি চাওঁ ফ্ৰাইড ৰাইচ বিৰিয়ানী পোলাও মানে গোটেইখিনি চব জানে আজি মই পাকৈত মই বহুতখিনি মানে বাৰ্থডে পাৰ্টি হওক তাৰপৰা তোমাৰ যিকোনো কাৰোবাৰ ঘৰৰ অতিথি আহিলে সৰহকৈ মানে যেতিয়া আলহী আহে তেতিয়াও তোমাৰ মোক অৰ্ডাৰ দিয়ে মানে তুমি এতিয়া মোক কোৱা 100 প্লেট ফ্ৰাইড ৰাইচ 100 প্লেট চাওঁ লাগে তুমি মোক 1 ঘণ্টা টাইম দিয়া মই তোমাক বনাই দিম মানে 3টা বজাত বাৰ্থডে পাৰ্টি মোক অৰ্ডাৰ দিয়েহি 5টা বজালৈ মই 150 প্লেট 100 প্লেট মই দিব পাৰোঁ এতিয়া মই পাৰোঁ মানে এতিয়া সম্পূৰ্ণকে আপুনি সকলো জনা হৈ গ'ল আৰু ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীবোৰো বিৰাট খাই ভাল পাইছে ছাত্ৰ ছাত্ৰীসকলে মই অলপ বেলেগকে দেখিছোঁ মানে মই মানে বেলেগতকে অলপ বেলেগ ধৰণে কাৰণ তেওঁলোকে মাক দেউতাকক মিছ কৰি থাকে মাকৰ হাতৰ বনোৱাখিনি মিছ কৰি থাকে আৰু সেইখিনি বাদেও মই কি কৰোঁ মোৰ গাঁৱৰ মানে
মানে যিখিনি মহিলা আছিলে তেখেতসকলক মই কওঁ তহঁতে এনেই থকাতকে ঘৰতে পিঠা বনাব দিছিলোঁ। পিঠাবিলাক বনাই মোৰ মানে বিহুত মানে বিহুৰ পূজা বা এনেকে গোটেইখিনি বিহুতে মানে মোৰ মানে দোকানৰ সন্মুখত মানে পিঠাৰ মেলা হয়। সেইখিনিও মই পিঠা আজিও পাবা তুমি মোৰ দোকান। আজি মই এই কষ্ট কৰি 2 টকা লৈছো বা 2 টকা বেলেগক যদিও পাৰিছো কেতিয়াবা সহায় কৰিছো সেইটো মোৰ ভাল লাগিছে। কিন্তু মই চুৰ ডকাইত বা বেয়া কৰ্ম কৰি যদি সেই পইচা সদায় মই ভয়কে থাকিব লাগিলে হয় দিয়াচোন। আজি মই নিজ স্বাধীনত ঘূৰি ফুৰিব পাৰিছো, সৎ পথেৰে কৰিছো না, নিজ স্বাধীনত মই থাকিব পাৰিছো। মোৰ যদি কিবা খাব মন গৈছে মই আনি খাব পাৰিছো বা ক'ৰবাত যাব মন গৈছে মই যাব পাৰিছো। কোনো মোক বা একো মোক ক'বলগীয়া নাই, গম পাইছানে? কিন্তু কাৰো ওচৰত মই এটকা পইচা হাত নপতাকে আজি মানে এই বৰ্তমানটো মই চলিব পাৰিছো। আপোনালোকৰ প্ৰথম যেতিয়া গাড়ীখন মানে প্ৰথম আপোনালোকৰ প্ৰথম কিমান আছিলে ইনকাম যেতিয়া হাজিৰা কৰিছিলে তেওঁ এসপ্তাহত আপুনি কিবা কৈছিলে 130? তোমাৰ দিনে তেতিয়া তোমাৰ 130 টকা এটা পায়। তাকো সদায় নহয়, সদায় নহয়। তোমাৰ সেই মানুহজন ঢুকালে, হেৰি মাৱাৰী মানুহ আছিলে। তেখেতৰ ঘৰ মানে তেজপুৰতে হয়। তেখেতৰ ঘৰ তেতিয়া মানে তেখেতৰ এখন ইণ্ডিকা গাড়ী আছিলে। তেখেতৰ ইণ্ডিকাখন সপ্তাহত এদিন মানে তেখেতে নিজৰ ঘৰত আহে জানানে, নিজৰ ঘৰত আহে। তেতিয়া মানে মোৰ মানুহজনক মানে মাতে আৰু ফোন কৰি। তেতিয়া মানে আমাৰ সৰু মোবাইল এটা আছিলে আৰু মোবাইলটো আছিলে। তেতিয়া ফোন কৰে, মানুহজন আহে মানে এসপ্তাহত এদিন কেতিয়াবা তেনেকে। কিন্তু গাঁৱৰে ওচৰৰ এজন দাদা হয়, তেখেত শিক্ষক হয়। তেখেতৰ ঘৰটো চলাইছে 2-3 সপ্তাহত 3-4 দিন তেখেতসকলৰ ঘৰটো চলাইছে, বেছিকে চলাইছে। তেখেতসকলৰ ঘৰৰ পৰাও তেনেকে পাওঁ 130 টকা 150 টকা তেনেকে। আৰু আজিতো আপোনাৰ সেই হিচাপত বহুত বেছি আৰু ইনকাম হয়। গতিকে নিজে যিহেতু কৰিছে গতিকে সেই আৰু মানুহৰ একালে যদি দুখ থাকে একালে সুখ আহি যায়। আজিৰ ডেটত মই দোকানখন কৰিছো যদিও তুমি মই এতিয়াও মই তোমাক দেখাব পাৰো মোৰ এতিয়াও মানে কাপোৰ ষ্টকত আছে মানে কাপোৰ কানি এতিয়াও তুমি দোকানত মোৰ চাব পাৰা। মানে ইটো সিটো মানে মই ৰাখোৱে, গাড়ীত আছো। আপোনালোকক যদি কাপোৰ লাগে আপোনালোকে তেওঁক যোগাযোগ কৰিব পাৰে। গতিকে কেতিয়াবা মানে ষ্টুডেণ্টে কিবা গামোচা চামোচাও বিচাৰে, সোধে আন্টি গামোচা ক'ত পাম তেনেকে। তেতিয়া মানে মই আকৌ মোৰ ৰুমৰ পৰা কেতিয়াবা নি গামোচাখন দিওঁ তেনেকুৱা আৰু আছে দিয়া পাবা দিয়া তেনেকুৱা। কেতিয়াবা কয়, কেতিয়াবা দৰকাৰ হয় না কাপোৰ কানি, পিন্ধা কাপোৰযোৰ দৰকাৰ নহ'লে গামোচা চামোচাবিলাক অলপ দৰকাৰ হয়। লকডাউনত তেনেকে লকডাউনত তেতিয়া মোৰ মানুহজনৰ বহুত বেছি বেমাৰ, হাঁপানি বেমাৰ। তেখেতৰ মানে বহুত বেছি বেমাৰ। তেতিয়াতো আমাৰ ইনকমো নাই দিয়াচোন। আৰু তোমাৰ এতিয়া বেলেগ বাহিৰৰ দোকান চোকান বিলাক তোমাৰ অলপ দিনৰ পিছত খুলিব পাৰিছে অলপ সময়। কিন্তু এতিয়া ইউনিভাৰ্চিটিৰ ভিতৰত ষ্টুডেণ্টখিনি আহিলেহে আমাৰ দোকান খুলিব। ষ্টুডেণ্টবিলাক আহিছে, কোৱাৰেণ্টাইন চোৱাৰেণ্টাইন কৰিছে, বহুত দিন লাগি গৈছে না। ইউনিভাৰ্চিটিৰ ভিতৰৰ সেইবিলাক অনলাইন ক্লাছ হৈছে যিহেতু। তাৰপিছত মানে বহুত দিন আমি বহুত দিন বহুত কষ্টত মানে কটাব লগা হৈছে। এই লকডাউনৰ পিছৰ পৰাহে মানে আকৌ লাহে লাহে আৰম্ভ হৈছে। এতিয়াও মই ক'বগে পৰাই নাই যে মই এতিয়ালৈকে বহুতখিনি মানে ছাকচেছ হৈছো। কৰি আছে কিন্তু আপুনি হাৰ মনা নাই, সেইটোৱে মেইন কথা। আৰু মই সেইকাৰণেই আহিছো যে আপোনাৰ সংগ্ৰাম এতিয়াও চলি আছে, আপুনি চলাই থাকক, আপোনাৰ ভাল হ'ব তাকে আমি আশা কৰিছো। মোৰ মানে কি হয়, এতিয়াতো আমি ভাড়া ঘৰতে আছো দিয়া। এতিয়া কেতিয়াবা ইমান অসুবিধা হৈ যায় ভাড়া ঘৰত, সৰু সৰু ঘৰ ভাড়া ঘৰ হিচাপে আৰু ধৰা আমি বহুত ধুনীয়াকে চলি আছো ভাড়া ঘৰটোত। কিন্তু কেতিয়াবা বেছি মানুহ হ'লে অলপ প্ৰব্লেম হয় দিয়াচোন। মানে মোৰ ইচ্ছা ভাল দিন আহিব, আপোনাৰ দিন আহিব। ইমানখিনিলৈকে আহিছে যেতিয়া আৰু ভাল দিন আহিব আপোনাৰ। ভগৱানেও আপোনাক ইমানখিনিলৈ আনিছে, গতিকে সেইটোৱে কামনা কৰিছো। আশীৰ্বাদ কৰিছে বাৰু, কমেণ্টত মানে চাইছো আৰু মোৰ নিজৰে বেয়া লাগে। আজি আপুনি কিবা এটা ভাল কৰিছে বাবে আমি আহিব লগা হৈছে আপোনাৰ ওচৰত। গতিকে সেয়াও আপোনাৰ বাবে আশীৰ্বাদ ভগৱানৰ। তুমি কালি সন্ধিয়া ফোন কৰিব মই ভাবা নাছিলো আৰু। নাই, আপোনাৰ কাহিনী জানি মোৰ সঁচাকে আপোনাৰ ওচৰত কেতিয়া আহো যেনে অনুভৱ হৈছিলে বাৰু, নিজ মুখে শুনিব খুজিছিলো। আৰু মোৰ এই চেনেলটো খোলাৰ উদ্দেশ্যটোৱে সেইটো, চিনাকি মুখবোৰ সকলোৱে দেখে আৰু ময়ো দেখুৱাবলৈ চেষ্টা কৰিম, তেওঁলোকৰ লগতো কথা পাতিম। কিন্তু অচিনাকি কিছুমান এনেকুৱা মুখ আছে যিবোৰে বহুত সংগ্ৰাম কৰি আছে। গতিকে তেনেকুৱা মানুহবোৰক যদি মই অকণমান তেওঁলোকৰ কাহিনীৰ পৰা আন মানুহক ইনস্পায়াৰ কৰিব পাৰো, মটিভেশ্যন দিব পাৰো, সেইটো মই মানে বিচাৰো। আৰু সেইবাবে আপোনাৰ
ওচৰলৈ আহিলোঁ আৰু আজি আপোনাৰ এই জীৱন সংগ্ৰামৰ কথাখিনি জানিও খুব ভাল লাগিলে। আপোনাৰ ল'ৰাটোকো লগ পালোঁ, স্বামীকো লগ পালোঁ, খুবেই ভাল লাগিলে সকলোকে লগ পাই। গতিকে আৰু আপুনি ইমানখিনি সময় যে আমাক দিলে তাৰ বাবেও আপোনাক মানে আন্তৰিক ধন্যবাদ। আপোনাৰ এই সংগ্ৰাম অব্যাহত থাকক, আপোনাৰ ভাল দিন আহক, তাকে আমাৰ তৰফৰ পৰা আপোনালৈ শুভকামনা যাচিছোঁ। আৰু ফালৰ পৰাও তোমালোকলৈ শুভেচ্ছা থাকিল। হয়, আৰু ভাল হওক যাতে আৰু মোৰ নিচিনা বহুত মানে বহুত মহিলাসকলৰ মাজত তোমালোকে দুখত দুখী হৈ পেলাই কামবোৰ আগুৱাই নিব পাৰা। হয়, ধন্যবাদ। আজিৰ অনুষ্ঠানটি ইমানখিনিয়ে আছিলে। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টি যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কোনোবা যদি এনেকুৱা সংগ্ৰামী কাহিনী আপোনাৰ ওচৰতো আছে তেনেহ'লে মোক যোগাযোগ কৰিব আৰু মই চেষ্টা কৰিম যাতে সেই সংগ্ৰামী কাহিনী মানুহৰ মাজলৈ লৈ যাব পাৰোঁ। মোকো বহুতে কমেণ্ট দিছে, তেখেতসকলৰো বহুতখিনি কাহিনী আছে বুলি কৈ আছে। হয়, হয়, মই তেখেতসকলৰ লগতো কণ্টেক্ট কৰি তোমাৰ লগত ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কিন্তু দেই। আৰু মৰম আৰু আশীৰ্বাদ ৰূপে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটিও স্পৰ্শ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।